Hello guys, welcome to my YouTube channel Vikas Vlogs. আজি বহুত নম্বৰ আকৌ এটা নতুন ভিডিঅ' আপোনাক সকলোকে স্বাগতম জনাইছো আৰু মই এটা গৈ আছো হাবুং গতিকে আপোনাক অলপ দেখাম বুলি ভাবিলো তাকে ভিডিঅ'টো ষ্টাৰ্ট কৰিছো গতিকে বলক সকলোৱে চাওক আৰু ভিডিঅ' যদি ভাল লাগে লাইক শ্বেয়াৰ কমেন্ট সাবস্ক্ৰাইব কৰিব আৰু আগলৈ ধুনীয়া ভিডিঅ' দি যাম সকলোৱে সাপোৰ্ট কৰিব গতিকে মূলত আহিছে আজি মোৰ প্ৰেয়সী এটা আমি ধেমাজিৰ পৰা আহিলো বহুত দূৰ এতিয়া এভিনে যাব লাগিব হাবুং নৰাথান এখিনি নৰাথান বুলি কয় আৰু অলপ গলে পাই যাম 10 কিলোমিটাৰ মান আছে তে তাতে গৈ অলপ ভিডিঅ'টো দেখুৱাম বলক ৰিস্টাৰ্ট কৰিম আমি পালোহি আৰু হাবুং আৰু অলপ দূৰ আছে গোটেই ৰাস্তাটো উঠিছে হাবি পুৰা ৰাস্তা পুৰা বেয়া হৈছে আমি চাকি ধূপ লৈ লওঁ আৰু চলাব লাগিব আমি গেটৰ সন্মুখত পালোহি কি ধুনীয়া পৰিৱেশ চাওক গছ গছনি কি ধুনীয়া এইখনে গেট দেখি আছে এইখনে হাবুং গেট গাইস আহি পাই গ'ল আমি হাবুং এইখানে হাবুং এটা আমি চাকি জ্বলাব আহিছো মানে এটা চাকিটো জ্বলাই লম ভগৱানৰ আশীৰ্বাদত খুব ধুনীয়া দেখিবলৈ দেখিছে নাই এখন চাকি জ্বলাই আছে আমি চাকিটো জ্বলাই ললো খুব ধুনীয়া এইটো বোলে আগৰ টাইম মোৰ ৰাজধানী আছিলে খুব ধুনীয়া এটা পৰিৱেশ কেনে লাগিছে এটো কুকুৰা
ড্ৰেগন ড্ৰেগন কয় সেইটো ড্ৰেগন জিভালে ড্ৰেগন এটা আছে নেকি এটা আছে প্ৰাণ দেশৰ হকে তেজেৰে বুৰঞ্জী লিখিলে গাইছ এইখনে হাবুং খুব ধুনীয়া ঠাই খুব ধুনীয়া এটা মন্দিৰ গতিকে আপোনালোক আহিব আৰু ভিডিঅ'টো ইমানতে শেষ কৰি দিব মৰি আছে এইটো গাইছ চাওক কি ধুনীয়া একদম পূৰা গোটেই টাইলছ লগা এইখনে